হেল্ল' ফ্ৰেণ্ড, নমস্কাৰ। আশা কৰোঁ সকলো ভালে আছে। গোলাঘাট উষা গৰঙাত যিখন লটাৰী খেল হৈ গৈছিল, তাত আমাৰে ঘৰৰ ওচৰৰ মোৰ বন্ধু মাইনাই 8 নম্বৰ প্ৰাইজটো পাবলৈ সক্ষম হৈছিল আৰু তেওঁৰ ঘৰলৈ আহিলোঁ বৰ্তমান পাৰ্টি খাবৰ বাবে। আৰু পাৰ্টিটো খালোঁ। এতিয়া তেওঁৰ লগত কথা পাতোঁ, টিকেট কাৰ পৰা লৈছিল আৰু কিমানখন লৈছিল আৰু জানো তেওঁৰ পৰা দুআষাৰ। এইজনে হৈ গ'ল মাইনা, আমি মাইনা নকছাৰী বুলি মাতোঁ তেওঁ। আপুনি টিকেট কাৰ পৰা লৈছিলে? টিকেট মই লৈছিলোঁ যোৰহাটৰ পৰা, মানে অফলাইন টিকেট কেইটামান লৈছিলোঁ, 5টামান টিকেট লৈছিলোঁ। তাৰ পৰাই মানে ভাগ্যৱান বুলি ক'ব লাগিব মই। মানে আনকালেও বহুত টিকেট লৈছোঁ, মই পোৱা নাই তেনেকৈ টিকেট। বহুত চব খেলতে মানে লোৱা হৈছে। ক'তো মানে আনএক্সপেক্টেড হ'ল আৰু মানে বস্তুটো। খেলত পাছদিনা মানে লাইভটো চাই অলপ তাৰপৰা শুই উঠি চাইছোঁ যে দেখিছোঁ 8 নম্বৰ পুৰস্কাৰৰ লগত মোৰ টিকেট নাম্বাৰটো মিলিছে। যেতিয়া আপুনি গম পালে আপোনাৰ 8 নম্বৰ প্ৰাইজটোৰ লগত আপোনাৰ মিলিছে, তেতিয়া আপোনাৰ মনৰ অনুভৱ কেনেকুৱা হৈছিল সেই সময়ত? অনুভৱ ভাল আৰু জীৱনত প্ৰথমবাৰ পাইছোঁ আৰু ঘৰত আপোনাৰ পৰিবাৰ আছে, মা দেউতা আছে, কি কৈছে? ভাল কৈছোঁ, ভাল, চবেই সুখী পাইছে কাৰণে ভাল পাইছে কাৰণে। এতিয়া আপুনি উপহাৰটো আপোনাক কমিটিয়ে কেতিয়া দিম বুলি জনাইছে? কমিটিয়ে অলৰেডি দিয়া হৈ গৈছে, ভিডিঅ' পাইছে চাগে চবেই। আৰু কোৰ্টৰ যিখিনি কাম থাকে এগ্ৰিমেণ্ট সেইখিনি কৰা হৈ গ'ল। আৰু তেনেকৈ বিশেষ কাম নাই এতিয়া আৰু। মানে মই চাই লওঁ কি কৰোঁ, টেক্স কাটি আৰু কি সুবিধা হয় সেইটোকে ল'ম আৰু। আগলৈ আৰু টিকেট ল'ম বুলি আশা কৰিছেনে? ল'মেই আৰু এদিন নহয় এদিন আকৌ ভাল কিবা এটা পাম বুলি আশা আছে, যাতে আন দুটা মানুহকো কিবা এটা দি থৈ যাব পাৰোঁ। তেনেকুৱাকৈ পালে ভাল লাগিব। মাইনাই জনাইছে আৰু টিকেট ল'ম বুলি। আৰু অহা 28 তাৰিখে বৰজানত মাৰ্চিডিজৰ লগতে বিভিন্নখন বিলাসী বাহনৰ খেল হ'বলৈ গৈ আছে। আপোনালোকেও মোৰ পৰা টিকেট ল'ব পাৰিব। কণ্টেক্ট নম্বৰ দি দিম। আকৌ কণ্টেক্ট নম্বৰটো এবাৰ কৈ দিছোঁ, 7896733081। এই নম্বৰত কণ্টেক্ট কৰি বৰজানৰ আপোনালোকে টিকেট ল'ব পাৰিব। আশা কৰোঁ সকলোৱে ল'ব। আৰু নেক্সট 28 তাৰিখে আহি আছে বৰজান উপহাৰ কুপন খেল। তুমি সেইখনত কেইটা টিকেট ল'ম বুলি আশা কৰিছা? ভাবিছোঁ অলপমান সৰহকৈ এবাৰ ল'ম। মানে লাগিলে কি এটাতো লাগে, আৰু মানুহে সমৰ্থ অনুযায়ী টিকেট লোৱাটো মই উচিত বুলি ভাবোঁ। যোনে যেটা টিকেট পাৰে সেটাই ল'ব লাগে। কাৰণ নামঘৰ হওক, মছজিদ হওক, কিবা এটা নিৰ্মাণ বা সাহায্যৰ কাৰণে যিহেতু দিব, আৰু অন্তৰৰ পৰা দিব লাগে, দান বৰঙণি হিচাপে দিব লাগে। আমি কিবা এটা পাম বুলি নহয়, মানে 13 লাখ টিকেটৰ ভিতৰত 13টা বা 14টা মানুহে উপহাৰটো পাব। কিন্তু তাৰে মাজত সেই সৌভাগ্যৱান বুলি কথা নহয় যে সাহায্যটো দিছে, কিবা এটা শ্মশান হওক, নামঘৰ নিৰ্মাণ হওক, মন্দিৰ নিৰ্মাণ হওক, কিবা এটা নিৰ্মাণৰ কাৰণে যে দান বৰঙণি দিবলৈ পাইছে, সেইটোও নিজৰ কাৰণে সৌভাগ্য আৰু কথা। বাকী কোনোবা এজনতো উপহাৰটো পাবই। 13-14টা উপহাৰ থাকে, কিবা নে কিবা এটা পাবই উপহাৰ। আৰু উপহাৰটো বুলি নহয়, মানে সেইটোৱে মই কৈছোঁ, দান বৰঙণি হিচাপে টিকেট লোৱাটো ভাল। আৰু মই যিটো নাম্বাৰ দিলোঁ, কণ্টেক্ট নাম্বাৰ, সেইটোতে আপোনালোকে বৰজানৰ টিকেট ল'ব পাৰিব। আৰু তাত অফাৰ দিয়া হ'ব, আপোনালোকে লৈ ল'ব। ধন্যবাদ। জয় আই অসম।